खुलुमबाय गिबियावनो बड'लेण्ड निउस 24 नि नायगिरि नोंथांमोनखौ अननाय सिबिनाय जासिग्रोबाय। असम सरकारा असम भाषा गौरब स्किमनि जोहै आसामनि सा 600 लिरगिरिफोरनो मान बान्था होयो आरो बे मान बान्थाजों लोगोसे 50,000 रां अनसुंथाइ होयो। लेखक सम्बर्धना जोहै बेखौ होनाय जायो थांनाय 1 फेब्रुवारि खालाराव। बे हाबाफारियाव नुजाथिदोंमोन आसामनि गिबि मन्त्रि सर्बानन्द सन'वाल आरो आसामनि केबिनेट मन्त्रि सोलोंथाइ मन्त्रि आरो सावस्रि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांमोना। आसामनि गिबि मन्त्रि सर्बानन्द सन'वाल आरो केबिनेट मिनिस्टार डक्टर हिमन्त बिश्व शर्मानि आखाइजोंनो लिरगिरिफोरनो बे रांफोरखौ होनाय जायो एबा लेखक सम्बर्धनाखौ होनाय जायो। साफ्रोमबो लिरगिरिफ्रानो 50,000 राङै अनसुंथाइ मोन्दों। बर' लाइमोन लिरगिरि गौथुमनिफ्रायबो बाहागो लायो बे हाबाफारियाव। बर' लाइमोन लिरगिरिफोरनिफ्रायबो बे अनसुंथाइखौ मोननो हायो। सा 47 बर' लिरगिरिफ्रा बे लेखक सम्बर्धना मानखौ मोननो हायो। गुवाहाटीआव थानाय श्रीमन्त शंकरदेव कलाक्षेत्रआव मोनसे गोनांथि गोनां हाबाफारिनि गेजेरजों लिरगिरिफोरनो सम्बर्धना एबा लेखक सम्बर्धना होनाय जायो। बे हाबाफारियाव आसामनि सावस्रि आरो सोलोंथाइ मन्त्रि डक्टर हिमन्त बिश्व शर्माया ओरैबायदि बिबुंथि होयो। सन्मानीय मुख्यमन्त्री সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা ডাঙৰীয়া, শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, আয়ুক্ত সচিব প্ৰীতম শইকীয়া ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰ শিক্ষা বিভাগৰ সচিব দীপক মজুমদাৰ ডাঙৰীয়া, ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন উচ্চ শিক্ষা বিভাগৰ সঞ্চালিকা গীতিমণি ফুকন ডাঙৰীয়ানী আৰু মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালিকা মমতা হোজাইকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, অসমৰ বিভিন্ন স্থানৰ পৰা অহা বিশেষকৈ অসম সাহিত্য সভা আৰু জনগোষ্ঠীয় সাহিত্য সভাৰ সন্মানীয় সভাপতি আৰু সাধাৰণ সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল, অসমৰ বিভিন্ন স্থানৰ পৰা আজি ইয়াত সমবেত হোৱা লেখক সম্বৰ্ধনা বঁটা বা লেখক সম্বৰ্ধনাৰ বাবে যিসকল নিৰ্বাচিত হৈছে তেনে লেখক লেখিকাসকল, অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষসকল আৰু মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আজি এই অনুষ্ঠানত যোগ দিবলৈ অহা আটাইকে শিক্ষা বিভাগৰ তৰফৰ পৰা আৰু অসম চৰকাৰৰ তৰফৰ পৰা উষ্ণ আদৰণি জনাইছোঁ। মোক বিভাগৰ বিষয়াসকলে কোৱা মতে এই শংকৰদেৱ কলাক্ষেত্ৰৰ আয়তন কম হোৱাৰ বাবে কিছু সংখ্যক ব্যক্তিয়ে নিমন্ত্ৰিত হোৱাৰ পিছতো আসন নোপোৱাৰ বাবে উভতি যাবলগীয়া হ'ল আৰু সংবাদ মাধ্যমকে ধৰি বিভিন্নজনে থিয় হৈ থাকিও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আপোনালোকলৈকে মই মোৰ ক্ষমা ভিক্ষা মাগিছোঁ। আমাৰ আজিৰ দিনটো শিক্ষা বিভাগৰ বাবে এটা অনন্য প্ৰাপ্তিৰ দিন। যিকোনো সমাজৰ মঞ্চৰ পৰা কিবা এটা কথা কোৱা আৰু সেই কথাটোক কাৰ্যত পৰিণত কৰা আৰু তেনেকুৱা ঘটনাৰ সাক্ষী হৈ থাকিবলৈ পোৱা, এই গোটেইবোৰ একো একোটা ব্যক্তিগত আৰু সামাজিকভাৱে
গৌৰৱৰ আনন্দ দিয়ে, প্ৰাপ্তিৰ আনন্দ দিয়ে। ওচৰলৈ লৈ যোৱা ইয়াৰ যিটো সূচাংক আছিল, আজি ৰাষ্ট্ৰৰ ভিতৰতে আমি দ্বিতীয়খন প্ৰদেশ হিচাপে অসম চিহ্নিত হৈছোঁ। যোৱা 5টা বছৰৰ কাৰ্যকালে আমাৰ বাবে সেই অদ্ভুত প্ৰাপ্তিৰ আনন্দ আনি দিছিলে আৰু মই বিশ্বাস কৰোঁ যে অহা 3টা বছৰত যি ধৰণে আমি বিশ্ববিদ্যালয় মহাবিদ্যালয় নিৰ্মাণৰ কামত আগবাঢ়িছোঁ, যি ধৰণে আমি শৈক্ষিক জগতখনক এক নৱজাগৰণৰ ফালে লৈ গৈছোঁ, মই ভাবোঁ আজি যেনেকৈ সাক্ষৰতাৰ হাৰত অসম ভাৰতৰ ভিতৰত দ্বিতীয় স্থান, শিক্ষাক দুখীয়া দৰিদ্ৰজনৰ কাষলৈ লৈ যোৱা দ্বিতীয় স্থান, মই বিশ্বাস কৰোঁ যে গুণগত দিশতো অনাগত কিছু বছৰৰ ভিতৰতে আমাৰ ইস্পিত ফল আমি লাভ কৰিব পাৰিম। মই আজি প্ৰজ্ঞান ভাৰতীৰ জৰিয়তে উপকৃত হোৱা প্ৰায় 7 লাখ ছাত্ৰ ছাত্ৰী, হয়তো 2টা আঁচনিতে এগৰাকী ছাত্ৰ ছাত্ৰী উপকৃত হৈছে, হয়তো হেড কাউণ্ট হিচাপত 5 লাখ হ'ব। মই আটাইকে আজিৰ দিনটোত উষ্ণ অভিনন্দন জনাইছোঁ আৰু মই আশা কৰিম যে উচ্চ শিক্ষা জগতখনৰ লগত জড়িত হৈ তেখেতসকলে শিক্ষা দীক্ষা জ্ঞান আৰু প্ৰজ্ঞাৰ অৰুণোদয় অনিৰুদ্ধ যাত্ৰাৰে তেওঁলোকে নিজৰ পিতৃ মাতৃৰ সপোন বাস্তৱত ৰূপায়িত কৰিব। बे हाबाफारियावनो आसामनि गिबि मन्त्रि सर्बानन्द सोनोवालाबो ओरैबायदि बिबुंथि होयो। অসম ভাষা গৌৰৱ আৰু প্ৰজ্ঞান ভাৰতী আঁচনিৰ বিত্তীয় অনুদান প্ৰদান কৰাৰ এই অনুষ্ঠানত আজি সভাৰ প্ৰধান উদ্যোক্তা অসম চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম চৰকাৰৰ প্ৰধান সচিব শিক্ষা বিভাগৰ বি কৈলান চক্ৰৱৰ্তী ডাঙৰীয়া, উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া ডাঙৰীয়া, অসম প্ৰকাশন পৰিষদৰ মাননীয় সচিব প্ৰমোদ কলিতা ডাঙৰীয়া, উচ্চ শিক্ষা বিভাগৰ সঞ্চালিকা শ্ৰদ্ধা গীতিমণি ফুকন ডাঙৰীয়ানী, শিক্ষা বিভাগৰ সচিব দীপক মজুমদাৰ ডাঙৰীয়া, লগতে এই সভাত উপস্থিত থকা 21খন সাহিত্য সভাৰ মোৰ পৰম শ্ৰদ্ধাৰ সভাপতি আৰু সাধাৰণ সম্পাদকসকল, যুৱ প্ৰজন্মৰ লেখক লেখিকাসকল, মহাবিদ্যালয়সমূহৰ সন্মানীয় অধ্যক্ষসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু সাংবাদিক বন্ধুসকল, জয় জয়তী আজিৰ শুভক্ষণত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি অসমখন ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ় দিয়াৰ লক্ষ্য স্থিৰ কৰিছোঁ আৰু আমি সকলোৱে এই কথা উপলব্ধি কৰোঁ। বৰ্তমান 21শ শতিকাত প্ৰতিযোগিতাই তীব্ৰ ৰূপ ধাৰণ কৰিছে। এই প্ৰতিযোগিতামুখী পৃথিৱীত আমি আমাৰ ব্যক্তিত্ব থকা যোগ্যতা, দক্ষতা, দৃঢ়তা, একাগ্ৰতা, নিৰ্ভীকতা, সততা এইবিলাক যদি আমি প্ৰতিষ্ঠা কৰিব লগা হয়, প্ৰতিযোগিতাৰ মাজেদিহে অগ্ৰসৰ হৈ আমি আমাৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লাগিব। বহু দায়িত্ব আছে আমাৰ সকলোৰে। আমি চৰকাৰ হিচাপে বিশ্বাস কৰোঁ শিক্ষাৰ অবিহনে কোনো ব্যক্তি, কোনো পৰিয়াল, কোনো সমাজ, কোনো ৰাজ্য, কোনো ৰাষ্ট্ৰ শক্তিশালী হ'ব নোৱাৰে। শিক্ষাৰ যোগেদিহে আমি শক্তিশালী হ'ব লাগিব। গতিকে সেইবাবে এই পৃথিৱীৰ বুকুত প্ৰতিখন ৰাষ্ট্ৰই, প্ৰতিখন সমাজে শিক্ষাক অগ্ৰাধিকাৰ দি আহিছে
আৰু উন্নতি জখলা প্ৰস্তুত কৰা ই হৈছে আটাইতকৈ উল্লেখযোগ্য পথ। बे हाबाफारिनि गेजेरजों सोरखारा अखम साहित्य सभा, बर' थुनलाइ आफाद आरो गुबुन गुबुन साहित्य सभाफोरनो राङारि अनसुंथाइ होयो। मख'नो गोनांदि बर' थुनलाइ आफादनो सोरखारा 3 कौटि रां गथायो। बे हाबाफारियाव आसामनि गासै 600नि बांसिन लिरगिरिफ्रा ज' थुबुर जाफैदोंमोन आरो बे हाबाफारिखौ जाफुंसार होनायाव मदद होफैदोंमोन। रादाबा एसेनोसै। गोजोन्थों।